মোক এটা টোপোলা দিলে জানা স্বামী সেই টোপোলাটো মই ঘৰে চাই দেব তাত স্বৰ্ণ মুদ্ৰা মানুহজন আগতে মোৰ গৰম হাতে দেখা যেন লাগে তাৰ পাছত কি হ'ল জানা কি হ'ল স্বামী এনেতে এজন বেপাৰীয়ে চোৰ মোক এফালৰ পৰা প্ৰহাৰ কৰিলেও সিহঁতে মোৰ হাতৰ পৰা টোপোলাটো কাঢ়ি লৈ গ'ল আজি মই বিনা অপৰাধত শাস্তি ভুগিবলগীয়া হ'ল এনে জীৱন ধাৰণ কৰাতকৈ মৃত্যুই শ্ৰেয় মৃত্যুই শ্ৰেয় আপুনি বেজাৰ নকৰিব এই আহাৰ তুমি ক'ত পালা এগৰাকী ব্ৰাহ্মণ তিৰোতাই তেওঁৰ স্বামীৰ বাবে আনিছিল আৰু স্বামীক বিচাৰি নাপায় আমাকে সেই আহাৰ কৰিলে প্ৰদান আৰু ক'লে যদি সেই আহাৰ খোৱাৰ উপযোগী নহয় অন্য কাৰোবাক কৰিব প্ৰদান মই আৰু এখন পেপৰ বনাম আহা পিতা আমি এতিয়া আহাৰ গ্ৰহণ কৰোঁ বলক স্বামী হ'ব বাছা আমি তিনিওৱে মিলি এই আহাৰ ভক্ষণ কৰিম আমি মাত্র 3 দিন আছো আর 4 দিন নিশ্চয় পাৰিম স্বামী আমি আৰু 4 দিন জীয়াই থাকিব নিশ্চয় পাৰিম ঠিকেই তুমি ঠিকেই কৈছা আৰু 4 দিন আমি জীয়াই থাকিব পাৰিম দিয়া হ'ব ভিক্ষাৰীকে বিমুখ কৰাটো মহাপাপ কেলে আহক দেৱ আহক আমাৰ আতিথ্য গ্ৰহণ কৰক গ্ৰহণ কৰক দেৱ দেখা দেখা
পিতা মোৰে বস্তু নাইকিয়া হৈ গ'ল ৰোহিত কি কলি তোৰ মুখ নাইকিয়া হৈ গ'ল ৰোহিত এয়া নিশ্চয় দীক্ষাৰে পেৰে ভগৱানে আমাক পৰীক্ষা কৰিলে শুনি স্বামী বলবা আপোনাৰ আকৌ কি হ'ল স্বামী তেওঁ কি কথা শুনিলা হা? আমাৰ বোলে ৰজা ৰাণীৰ দৰে সুখ হ'ব হা? আমাৰ ৰজা ৰাণী বলবা স্বামী আজি কি চিঠি আজি শুক্লা চতুৰ্দশী তিথি আজি সূৰ্যাস্তৰ পূৰ্বে মহৰ্ষি বিশ্বামিত্ৰক লৈ 7 কোটি স্বৰ্ণ মুদ্ৰা দক্ষিণা দিব লাগিব কৰিবা কিন্তু মোৰ হাতত যে এটা মুদ্ৰা মই কি কৰোঁ বাবা স্বামী মই কি কৰোঁ হৰিচন্দ্ৰ আজি শুক্লা চতুৰ্দশী তিথি তুমি মোক দানৰ দক্ষিণা আদায় দিয়া হে মুনিহ চাওক এতিয়াও সময় দৈনন্দ বাকী অহংকাৰী অভিমানী হৰিচন্দ্ৰ মুনিহ অতদিনে তই দক্ষিণা যোগাৰ কৰিব নোৱাৰিলি আৰু 2 চন্দ্ৰৰ ভিতৰত তই মোৰ দানৰ দক্ষিণা আদায় দিলি আজি এমাহেও মই আপোনাৰ দানৰ দক্ষিণা যোগাৰ কৰিব নোৱাৰিম এতিয়া বাৰু মই এই 2 দণ্ড সময়ৰ ভিতৰত কেনেকৈ আপোনাৰ দক্ষিণা কৰিম আদায় মই কি কৰোঁ মুনিব হৰিচন্দ্ৰ 2 দণ্ডৰ ভিতৰত যদি তই মোৰ দক্ষিণা আদায় দিব নোৱাৰ তেন্তে তোক মই আপনি ভস্ম কৰিম মুনিব মই ভস্ম কৰিম আপুনি চিন্তা নকৰিব আছে মাত্ৰ একোটি উপায় কি উপায় স্বামী আমাৰ 3,000
প্ৰয়োজন অতিকৈ কম। স্বামী, মোৰ প্ৰয়োজন একেবাৰে কম। কি কৈছা কৰিব মই ইয়াকে ক'ব বিচাৰিছো স্বামী, মোক মোক বিক্ৰী কৰি কৃষি দক্ষিণা আদায় দিয়া। স্বামী, মোক বিক্ৰী কৰি কৃষি দক্ষিণা আদায় দিয়া। তুমি কি কৈছা মই তোমাক বিক্ৰী কৰি কৃষিৰ ঋণ পৰিশোধ কৰি স্বামী, নহয় পিতা, তুমি মোক বিক্ৰী কৰি ঋণ পৰিশোধ কৰা। এইবোৰ তই মোক কি কৈছ কি কৈছ মই কি মই তোক বিক্ৰী কৰি ঋণ পৰিশোধ কৰি তই বাছা তই কেনেকৈ ভাবিব পাৰিলি কৰ্মণ্য পিতৃৰ পুত্ৰ হোৱাতকৈ তই পিতা, নহয় নাযায় ৰাজ্যখন ত্যাগ কৰিব পাৰে সেইজন ৰজাৰ পুত্ৰ আৰু পত্নী হোৱাটো ভাগ্যৰ কথা। স্বামী, এয়া আমাৰ ভাগ্যৰ ফল। আপুনি বিচাৰ নকৰিব স্বামী, মই নিষ্ঠুৰ হোৱা নাই। সি মাত্ৰ আমাৰ ওচৰত একোটি উপায় যদি সম্ভৱ হয় মোৰ জীৱন্ত কালত মোক পুনৰ কৰিব উদ্ধাৰ। স্বামী, গতিকে পলম নকৰি মোক বিক্ৰী কৰি কৃষিৰ দক্ষিণা আদায় দিয়ক। নিশ্চয় কিবা উপায় ওলাব আমি পুনৰ বজাৰৰ দিশে যাম বলা কৰিবা তাতে নিশ্চয় কিবা উপায় ওলাব বল বাছা বল আমি বজাৰৰ দিশে যাওঁ বল বাছা দেখা